हेलो बंधुসকল मैं मरम आपनालोকক पुनर्बार এই मरम टक चेनेलटुले स्वागतम जनाइছো। सो बंधुসকল আজি আমি ভাৰতত থকা এনেকুৱা এটা দ্বীপৰ কথা আলোচনা কৰিম য'ত যদি আপোনালোকে যায় তেন্তে আপোনালোকৰ বাবে জীয়াই অহাটো অসম্ভৱ হ'ব আৰু ভাৰত চৰকাৰেও এই ঠাইত বেন কৰি থৈছে। কিন্তু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে এই মৰম টক চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো যেন সাবস্ক্ৰাইব কৰে। তো এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দ্বীপটো ভাৰতৰ বে অফ বেংগলৰ আন্দামান এণ্ড নিকোবৰ দ্বীপসমূহত আছে যাৰ নাম হ'ল সেন্টিনেল। আৰু এই দ্বীপত এনেকুৱা এটা জনজাতি থাকে যাক সেন্টিনেলিষ্ট বুলি কোৱা হয়। কিছুমান বিশেষজ্ঞৰ মতে এই জনজাতি গ্ৰুপটো এই দ্বীপত যোৱা 60 বছৰৰ পৰা বসবাস কৰি আছে আৰু এই সেন্টিনেলিষ্ট জনজাতিটোৱে এতিয়ালৈকে কোনো ধৰণৰ বাহিৰৰ পৃথিৱীৰ লগত কোনো ধৰণৰ সংযোগ স্থাপন কৰা নাই আৰু কোনোবাই যদি এই দ্বীপত সংযোগ স্থাপন কৰিব যায় তেন্তে সেই মানুহজন কেতিয়াও জীয়াই আহিব নোৱাৰে কাৰণ সেন্টিনেলিষ্টে তেওঁলোকে হত্যা কৰি দিয়ে। এই জনজাতি গ্ৰুপটোৱে ধনু কাঁড় আৰু ৰণ কৌশলত অতিকৈ নিপুণ। এবাৰ নেশ্যনেল জিঅ'গ্ৰাফি এটা দলে এই দ্বীপত থকা জনজাতিৰ লগত সংযোগ স্থাপন কৰিবলৈ গৈছিল কিন্তু সেন্টিনেলিষ্টে তেওঁলোকৰ ওপৰত ধনু কাঁড়েৰে আক্ৰমণ কৰি তেওঁলোকক হত্যা কৰিছিল। এই সেন্টিনেলিষ্ট জনজাতিৰ মুঠ জনসংখ্যা হৈছে 40 বা 150ৰ ভিতৰত আৰু তেওঁলোক থকা সেন্টিনেল দ্বীপৰ মাটিকালি হৈছে 59.6 কিলোমিটাৰ। ভাৰত চৰকাৰৰ বহু চেষ্টাৰ পিছতো এই সেন্টিনেলিষ্ট জনজাতিটোৱে বাহিৰৰ পৃথিৱীৰ লগত কোনো ধৰণৰ সংযোগ স্থাপন কৰিব নিবিচাৰে। সেইকাৰণে ভাৰত চৰকাৰেও তেওঁলোকক নিজৰ মতে বসবাস কৰিবলৈ এৰি দিছে আৰু এই দ্বীপটো টপ 10 ডেঞ্জাৰাছ প্লেছৰ ভিতৰত পৰে। মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু এনেকৈ দেশ বিদেশৰ আৰু আচৰিত আৰু ভাল লগা বহুত কথা জানিবলৈ আপোনালোকে যেন এই মৰম টক চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।